বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৱে কেনেকুৱা খবৰ? আৰু মোৰ আপোনালোকৰ আশীৰ্বাদত মোৰ ভালেই। আৰু আপোনালোকৰ ভাল নে বেয়া কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই ক'ব যেন ভাল নে বেয়া। আৰু আজি মই এটা বিশেষ ক'বলগীয়া ভিডিঅ'। গাইজ, আপোনালোকে খোৱা বোৱা কৰিলেনে? বৰ্তমান মই খোৱা বোৱা কৰিলোঁ আৰু ডিউটিৰ পৰা আহিলোঁ। আহি ভাবিলোঁ কি কৰিম। এতিয়া আহি এনেই টোপনি যোৱা নাই, তো অলপ লাহে লাহে শুম আৰু ভিডিঅ'টো বনাই লওঁ। কাৰণ যিহেতু ভিডিঅ' বনোৱাৰ প্ৰতি অকণমান হেঁপাহ আছেতো, সেইকাৰণে ভিডিঅ' এটা বনাই ল'লোঁ। বনাই লৈ আৰু মই শুম। আপোনাৰ 3টা বজাত উঠিব লাগিব। 3টা বজাত উঠি আকৌ ভাত পানী বনাই খাই বৈ ডিউটিলৈ যাব লাগিব। আপোনালোকে গম পায় গাইজ। আৰু ডিউটিলৈতো যাবই লাগিব আৰু ভাত বনাবই লাগিব, নহয় জানো? এতিয়া বৰ্তমান আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আৰু গাইজ, মই নাজানো আপোনালোকে মোৰ ভিডিঅ' কেনেকুৱা পাইছে। আৰু মই নতুনকৈ শিকিছোঁ আৰু নতুনকৈ বনাই আছোঁ। আৰু আপোনালোকে উৎসাহ দিব আৰু দিছে, যিসকলে দিছে আৰু ধন্যবাদ। আৰু মোৰ ফালৰ পৰা মই সদায় নতুন নতুন ভিডিঅ' দিবলৈ আপোনালোকৰ মাজলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যাতে মোক সদায় উৎসাহ দিব, মৰম দিব, সাহস দিব। আপোনালোকে মোৰ ভৰসা, আপোনালোকে মোৰ প্ৰাণ। আৰু গাইজ, আপোনালোকে সাহস দিব সকলোৱে। ভুল হচ্ছে হ্যাঁ। ক'লে মাজুলী যোৱা, য'তেই নহওক ঘৰ গৈ ওলাবগৈ। ঠিক তেনেকৈ আজি মই বচন এফাকি কৈ দিছোঁ, আপোনালোকে শুনক। তেতিয়া বিশ্বাস কৰিব হয় মই যে ৰাসত পাত ভাও লৈছিলোঁ। কিন্তু আপোনালোকক শুনাইছোঁ, আপোনালোকে শুনক। আৰু কেনেকুৱা পায় কমেণ্ট বক্সত কিন্তু জনাব কেনেকুৱা লাগিছে বচনটো। মই বচনটো ক'বলৈ লৈছোঁ। বলভদ্ৰই কয়, কৃষ্ণক কয়। আৰু মই কৃষ্ণক এতিয়া ক'ম, আপোনালোকে শুনি থাকক আৰু চাওক। মই কৃষ্ণ বচনটো কৈছোঁ। কৃষ্ণই কয়, সিদিনা দেখা নাছিলানে আমাৰ ঘৰৰ ফুলনিত সেই মানুহজনে পেঁপা বজাই বজাই প্ৰকাণ্ড ফেটিখাপটোক কেনেকৈ নচুৱাইছিল। তাৰপিছত বলভদ্ৰই কয়, সঁচাকৈ কৃষ্ণ, ময়ো ভাবোঁ সংগীত যেতিয়া ইমান শক্তিমন্ত, আমি সকলোৱে সংগীত ভালকৈ শিকা উচিত। সিদিনাৰ পৰা ময়ো শিঙাৰ বজাবলৈ শিকিছোঁ। কালিলৈ বাৰু মোৰ শিঙাটো আনি তোমালোকক বজাই শুনাম। এইটো বলভদ্ৰ বচন হৈছে। ভুল হচ্ছে হ্যাঁ। তেনেকুৱাতে সকলো গৰখীয়া আৰু কৃষ্ণ বলভদ্ৰ সকলো যেনিবা ঘৰা ঘূৰি যাবলৈ লয়। তেনেকুৱাতে বলভদ্ৰই বগলী এটা দেখে, প্ৰকাণ্ড বগলী। তেতিয়া বলভদ্ৰই ক'ব, কৃষ্ণ কৃষ্ণ, সৌটো এটা প্ৰকাণ্ড বগলী। সি দেখোন আমাৰ গুদামৰিবিলাক এফালৰ পৰা গ্ৰাস কৰি আহিছে। তেতিয়া কৃষ্ণই ক'ব, সেইটো বগলী নহয় দাদা, সেইটো বকৰূপী অনুচৰ বকাসুৰ। তেতিয়া কি বলভদ্ৰই খঙতে ক'ব, কি বকাসুৰ? তেনে তাৰ মই জীৱনলীলা এতিয়াই শেষ কৰি। তেতিয়া কৃষ্ণই কয়, তুমি ৰ'বাচোন দাদা, প্ৰথমে মই এবাৰ তাৰ লগত খেলা কৰি চাওঁ। কিন্তু বচন মুখস্থ আছে, কি ক'ম। এতিয়াও যদি মোক ভাও দিয়ে এতিয়াও ল'ব পাৰিম, কিন্তু কি ক'ম। সেইটো যেতিয়া ভাও লোৱা সময় আছিল, সেই সময়কণ গ'ল। আৰু এতিয়া কিবা এটা কৰি খাবই লাগিব, নহয় জানো গাইজ? আৰু এতিয়াতো যিহেতু ৰাস বা কিবা সমাৰোহ পালনাম বুলি ক'লে মাজুলীৰ ল'ৰা য'তেই নাথাকক ঘৰ গৈ পাবগৈ। কাৰণ যিহেতু ৰাস মেইন, সমাৰোহ মেইন, নহয় জানো গাইজ? আৰু আপোনালোকে মই কোৱা বচনকেইটা কেনেকুৱা লাগিলে আৰু কেনেকুৱা পালে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই ক'ব। যিহেতু আমাৰ মাজুলীত বহুত দূৰৰ পৰা আৰু বহুত দূৰ জেগাৰ পৰা বহুত মানুহ আহে। আৰু যিসকলে এইবাৰ মাজুলীত ৰাস চাবলৈ আহিব, সেইসকলে মোক কমেণ্ট এটা কৰি ক'ব যেন এইবাৰ আমি মাজুলীত ৰাস চাবলৈ যাম। আজি ভিডিঅ' বনাবলৈ ওলাই গৈছিলোঁ, কিন্তু ভিডিঅ' বনাব পৰা নহ'ল। যিহেতু ৰুমতে বনাবলগীয়া হ'ল।
মই ভাবিছিলোঁ গৈ অলপ আপোনালোকক জেগা দেখাম আৰু বাৰু মোৰো ঘৰলৈ যোৱা কথা হৈ আছে, ভাল ভাল জেগা অলপ মোৰো চেনেহী অলপ লৈ যাওঁ, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। কিন্তু যিজন মোৰ লগৰ ল'ৰা তাক মাতিলোঁ, সি ক'লে গাটো ভাল লগা নাই আৰু সেইকাৰণে নগ'লোঁ। আৰু কাইলৈ নহ'লে বা পৰহিলৈ মই গৈ আছোঁ। আপোনালোকক মই নতুন নতুন জেগা আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই সদায় দিম আৰু আপোনালোকে সদায় মোক উৎসাহ আৰু সাহস দিব আৰু আশা কৰিছোঁ, মই আশাবাদী আপোনালোকে যাতে মোক মৰম দিয়ে আৰু মোক সৰুৰ পৰা যাতে ডাঙৰলৈ ভুল হচ্ছে হ্যাঁ উঠাইছোঁ। কাৰণ কেলৈ আমি নোৱাৰিম নেকি, আমিও পাৰিম, কিন্তু ৰাইজে আমাক সাহস দিয়ক। সেইকাৰণে বনাই গৈ যাম আৰু বনাই থাকিম, আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' মই দি থাকিম। কিন্তু ভিডিঅ' বনাবলৈ যাবলৈ ওলাই আছিলোঁ, কিন্তু নোৱাৰিলোঁ, কপালত নাই। আৰু গাইজ কাইলৈ আপোনালোকক মই ভাল ভাল জেগা দেখাম আৰু আপোনালোকে চাব। আৰু আজি মই এয়াকে মোৰ ফালৰ পৰা মই ক'লোঁ। আৰু যিহেতু আপোনালোকে মোৰ ভিডিঅ' চাই আছে আৰু লাইক কমেণ্ট শ্বেয়াৰ